એટલે સા কি হলো তো কি হয় এইখিনি মই বোলো আকৌ মানুহজনীলে মনত পৰিলেই নেকি ইনে মাথাটো গৰম হৈ আছে আৰু গৰম কৰি নাথাক কিন্তু দেই দে চিগেটা দে কেলা চিগেটৰ পেকেটত বিভাগ তোৰ মাথাটো গৰম হ'ল নেকি তোমাৰে এই মোবিল অনা গিলানটোত কেৰাচিন আনি ভৰাই থৈ দিব পাৰে মোবিল অনা গিলানটোত এই লেট্ৰিনত গৈ পানী ভৰাই থৈ দিব পাৰে তোমাৰে পাকঘৰত এই হৰলিক্স অনা বৈয়ামটোত চাহপাত চেনি ভৰাই থৈ দিব পাৰে মই কৰোঁ এই চিগেটৰ পেকেটটোত মই কি বি এটা ভৰাই থ'ব নোৱাৰিম নেকি আজি বৰ কিবা লাগি আছে বে কিয় কি হ'ল আকৌ তোৰ ৰহ ভাল লাগিবহে মই এতিয়া সেই গেম এটা খেলিম তই খেলিবি কি গেম মই গেম এটা খেলিম মুঠতে মই গেমটোত তহঁতি কিবা ডায়লগ এটা মাৰি দিবি মই তাৰ মাজত অসমীয়া এটা ভাল শব্দ ভৰাই দিম কি গেম বে হ'ব ষ্টাৰ্ট কৰ কেলা ষ্টাৰ্ট কৰ আকৌ কেলা এই বাদ দে নাই এইবোৰ কথা এটা আছিলোঁ কেলা কি কেলা কেলা কৰিছো কেলা মাথাটো বেয়া কৰিব এতিয়া কেলা বাদ দে যদু এতিয়া আমি মাল খাওঁ যাওঁ বৈ কেলা কি গেম খেলিছ তই কেলা ঐ বৈ বৈ আমি যাওঁ ই থাকক বহ মাল খা মাল খা আৰু কিবা কবি নেকি নকওঁ হ এনেই মাথাটো গৰম হৈ আছে আৰু মাথাটো এই চুবাই নাথাকে কি হ'ল আকৌ তোৰ মাথা বেয়া হ'বলৈ উঠনি ৰাতুলক বাইকখন বিচাৰিলোঁ দিলে নিদিলে তাৰ সেই ফেটিখন নাথাকোঁতে মোৰ সেই বাইকখন লৈ পিনে গোটেই ঘূৰিলে মা কচম কৈছোঁ তাৰ ঘৈণীয়েক ওচৰত নথকা হ'লে একে ঘুচা মই কিয় তাৰ ঘৈণীয়েকলে তই ভয় কৰ চাগে নে কিবা লিং লাগি আছে তইচোন তাক গাড়ীখন খুজি লাজ পোৱাতকৈ আমাৰ গুৰুদা ভাগৰখন খোজাহেঁতেনেই ভাল আছিলে ইয়াৰ গাড়ীখন নি মই মৰিলেহে হ'ব গোটেই ৰাস্তাটো কোলা ধুৱাই নধৰা কয় নধৰা তাৰ বাইকখনৰ ভাজাটো সেই চিধা চিধা নাযায় নহয় সেই এংকনীয়া মানুহটো কতে তেনেকৈহে যায় এনেকৈ কৈ দিলি ন মোৰ বাসন্তীৰ কথা তই কি বুলি ভাবিছ হা এই গোটেই অসমত তেনেকুৱা বাইক অকল তিনিখনেই আছে এখন যোৰহাটত এখন কি বুলি কয় শিৱসাগৰত আৰু এখন আছে আমাৰ গোলাঘাটত আৰু সেই গোলাঘাটৰখন কাৰ তহঁতি গম পাৱনে গুৰু ভাই ওচৰত অঁ সেই বাসন্তীৰ কথা ধেৎ চালা সেই বাসন্তী নথকা হ'লে তোৰ মায়ে আজি মৰি থাকিলেহেঁতেন গম পা তোৰ মাৰক যে বাপে দায়ে ঘাপটো মূৰত মাৰিছিলে তেতিয়াহে মোৰ বাসন্তীখনে তোৰ মাক যদি হস্পিটেল সময়মতে নোপোৱা লাগেহেঁতেন তেতিয়া ডাক্তৰে কি ক'লেহেঁতেন গম পা আই এম চৰি বুলি ক'লেহেঁতেন গুৰুদা তই মোক বেয়া পালি নি বাৰু চুপ কলেজলৈ যাওঁতে গোটেই চাৰিটা আমি বাসন্তী পিঠিতে উঠি গ'লি এতিয়া আকৌ তই কি বুলি কৈছ বাসন্তী এংকনীয়া কেনেকৈ সহ্য কৰিম মই কথাটো তই যে চাৰিটা কথা ক'লি এতিয়াহে মনত হৈছে টিকেন দা ক'ত গ'ল অঁ ময়ো পাহৰিছিলোঁ তাক যদিও এই মাত তাক অঁ নামাৰিবি তাক কিয় সি বদমাছ কি বদমাছ কৰিলে সি মাইকী পাগল এটা তোৰ কি হ'ল নিচা লাগিলেই নে মই আকৌ ভাল ভাবিছোঁ নাই সেই এডাল ৰহ তাৰ কথা যে তই এনেকৈ ক'লি সি কি কৰিলেনো কালি তাৰ ঘৰলৈ গৈছিলোঁ তাৰ স্বভাৱৰ কথা তাই ঘৈণীয়েকে ক'লে মোক সি হেনো বেলেগ মাইকীৰ লগত কথা পাতি থাকে পাগলা হ'ল নেকি পাগলা মই নহয়
পাগলা সেই সি হৈছে সেই হাবিত্ৰীৰ লগত ঘৈণীয়েকে মোক কি কৈছে গম পাওঁ সেইটো কাৰণে তাক মই ঠিকছে ধমকি এটা দি থৈ আহিছোঁ মোক কেলা এনেকুৱা মিটাৰ মাৰিলে নহয় জপনাখনতে কেলা ঠিকছে এঘূৰ দি থৈ আহিলোঁ এজনী মাইকী থকা পাছতো সি এনেকুৱা কৰিব পাৰেনে? এতিয়া তাৰ ঘৈণীয়েক মানে মুন্মীজনীয়ে কি কৈছে? সি মুন্মীজনীক কম কষ্ট দিছেনে বাৰু সেই মুন্মীজনীলে মোৰ বৰ বেয়া লাগিছে সি চাগে এতিয়া গুৰুদা ক'ৰবাত পৰি আছে। তালৈ ফোন এটা কৰ আৰু ইয়ালৈ থাক আহিব জানো এতিয়া সি? গুৰুদাই মাতিছে বুলি ক। কিন্তু কোনো কিন্তু নাই, সি এতিয়া ইয়ালৈ আহিব লাগিব। কেলা গুৰুদা থাকোঁতে টেনশ্যন ল'ব লাগে নেকি? কথাটো সেইটো নহয়। তাৰ লগত আমি সৰুৰে পৰা আমি চাৰিটাই ডাঙৰ দীঘল হৈছোঁ। এতিয়া সি বিপদত পৰিলে বুলি তাকতো আমি এৰি দিব নোৱাৰোঁ। এফালে ঘৰত তাৰ সহজ সৰল মুন্মীজনী, ইমান সহজত সিহঁতৰ মৰমৰ ঘৰখনটো আমি ভাঙি যাবলৈ দিব নোৱাৰোঁ। তই দিলেও মই ঘৰখন ভাঙি যাব দিব নোৱাৰোঁ। হ'ব তই এতিয়া সেইবোৰ বাদ দে তাক মাত। হেল্ল' টিকেন দা, তই ক'ত আছ? আমাৰ গুৰুদাই মাতিছে তোক অস্থায়ী কাৰ্যালয়লৈ। তহঁতি মানে পূৰাত দি আছ। নিদিম নেকি? দিয়ে আছোঁ। তইহে বিষ্ণুৰ লগত কি লাগিলি আকৌ? বিষ্ণু ক'ত? সৰু পানী কৰিব গৈছে। হ'ব দে মই যাওঁ। ক'ত যাওঁ? বহ। ঠিকেই তই মোক কিবা বেয়া পালি নেকি? বেয়া পাইছোঁ। তই কালি কাজিয়াত মুন্মী ফালে হ'ব লাগিছিলে নে মোৰ ফালে হ'ব লাগিছিলে? তই যেতিয়া ভুল কৰিছ মই তোৰ ফালে মই কেনেকৈ হ'ম? চা গুৰুদা ই ঘৰত বুজিছ নাই ই ঘৰত সাবিত্ৰীৰ কাৰণে মুন্মীক অশান্তি কৰি থাকে। দুজনী অনাটোনো কি ডাঙৰ কথা? চুপ! ডাঙৰ কথা কি তই জান? হা, ক'ৰবাৰ এজনীৰ মাইকীৰ কাৰণে তই নিজৰ ঘৈণীয়েৰৰ লগত মুন্মীৰ লগত তই কাজিয়া কৰিছ। তই তোৰ অন্য এজনী মাইকীৰ কাৰণে তই বিষ্ণুৰ লগত কাজিয়া লাগিছ। তই কাইলৈ যে মোৰ লগত কাজিয়া নেলাগি তাৰ কি মানে আছে? তহঁতৰ মনত আছে যদু, বিষ্ণু, তই, মই চাৰিটাই যে আমাৰ পিছফালৰ জানখনত মেটেকা শাক, লেহেতি শাক, মাছ, সেই বনৰীয়া মাছবোৰ যে ধৰি নি সেই বজাৰত বিকিছিলোঁ, তহঁতৰ চাগে মনত নাই। মনত আছেনে তহঁতৰ? তোৰ যে মুন্মীক লগ কৰিবলৈ গৈ আমি গোটেই চাৰিটাই যে ককায়েকৰ খেদন খোৱাৰ কথা তই যে কথা দিছিলি, মনত আছে তোৰ? নাই থকা দিন এনেকৈ এই পাগলামিখন কৰে নেকি? তই পাহৰিছ নেকি মুন্মীৰ যে মাক নাই? মুন্মীয়ে যে তোক কৈছিলে তাই যে তোৰ বাহিৰে আন কাৰো লগত সুখী হ'ব নোৱাৰে বুলি, তই কি সেইবোৰ পাহৰি গলি? তোৰ খংটো চোকা হ'ল বুলি মুন্মীক সদায় তলতে ৰাখিম বুলি ভাবিছ নেকি? ভুলো তই কৰিবি আৰু খঙো তই কৰিবি। এনেকে সংসাৰ চলাবি? হা, তহঁতক লগৰ বুলি ক'বলৈ লাজ লাগে। খং উঠিছে হা তোৰ? খং কৰিবি কিন্তু বিনা কাৰণত নহয়। মই যাওঁ। ক'ত যাবি তই? মাল আনোগৈ, দেখা নাই নি এটা? ক'ৰ পৰা আনিবি তই? জেতুকী দোকানৰ পৰা। এতিয়া 11 বাজিল। তোৰ কাৰণে এতিয়া জেতুকীয়া মদৰ বটলকেইটা লৈ চোতালত বহি থকা নাই। তই এতিয়া কথাটো বুজিলি নে? মই বুজিলোঁ, তহঁতিকেইটাহে বুজা নাই। চা ভাই, তই এতিয়া কাক কেনেকুৱা আচৰণ কৰি আছ তই গম পাৱনে? তই মুন্মীক কৰি আছ, যিজনী ছোৱালীৰ কথা তই আগতে অকণমান বেয়া বুলি ক'লেই
তোৰ মনটো বৰ বেয়া লাগিছিল। সেইজনী মুন্মি, যিজনী ছোৱালীয়ে তোৰ ঘৰত তোৰ লগত থাকিম বুলি নিজৰ ঘৰৰ সকলোবোৰ এৰি থৈ গুচি আহিছিল, যিজনী ছোৱালীক তই 2 বছৰৰ আগতে খুব মৰম কৰিছিলি, সেই ছোৱালীজনীক তই এতিয়া পাহৰি গৈছ। সেই মুন্মিজনীয়ে গোটেই দিনৰ দিনটো ইটো সিটো কাম কৰাৰ পিছত যেতিয়া ভাগৰ লাগে, ৰাতি তোৰ কাষতে খালী হৈ থকা বিচনাখনত শুবলৈ যায়। যিজনী ছোৱালীয়ে তই থকাৰ কাৰণে সম্পূৰ্ণ সুৰক্ষা অনুভৱ কৰে, সেই ছোৱালীজনীক তই তেনেকুৱা কৰিবলৈ তোৰ অকণমানো বেয়া নালাগিলনে? তই সেই সহজ সৰল মুন্মিজনীক এজনী থাৰ্ড ক্লাছ, এজনী ফাল্টু মানুহৰ কাৰণে পাহৰি গৈছ। তই বুলিয়ে নহয়, পৃথিৱীত এনেকুৱা যিমান মতা মানুহ আছে, যিমানবোৰে মাইকী থকাৰ পিছতো বেলেগৰ সেই মাইকীৰ লগত FIR চলাই থাকে, সেই মানুহবোৰৰ হৃদয়বোৰ একেবাৰে কঠোৰ। বন্ধু, তই ভাল হবি বুলি আশা এটা কৰিলোঁ। বৰুদা, আমিও যাওঁগৈ আৰু। বৈ, ই যদি আমাক ভাল পায় তেনেকুৱা বুনো হাবিত এৰি দিব, হয় নাই? নিজৰ মাইকী আছে ইয়াত, অলপ ভাল পায় তোক। হা, কিমান ভাল পায় তোক? বৈ বৰুদা, আমি যাওঁ বৈ। বৈ বৰুদা, তহঁতে মোক লৈ নাযাওঁ, মোক তহঁতে মাফ কৰি দিওঁ। আমাক নহয়, এই মুন্মিক কগে যা। তহঁতি মোক মাফ কৰি দিবি মই জানো, কিন্তু মুন্মিয়ে জানো মাফ কৰিব? তই কি চিন্তা কৰিছ? এই টিপছ এটা দি দে তাক। আজি চাগে তোৰ ঘৰত মুন্মিয়ে কিমান দিন হ'ল বা তোৰ খঙৰ মুখখনৰ বাহিৰে ধেমেলীয়া মুখখন চাগে দেখাই নাই। তই এতিয়া ডাইৰেক্ট ঘৰ যাবি। তই আকৌ য'ত ত'ত নাযাবি আকৌ। তই এতিয়া ঘৰ গৈ ভৰিকেইটা ধুই দৰ্জাখনত ঠুকুৰিয়াই মাতিবি, মুন্মি, অ' মুন্মি। মাৰক নামাতিবি আকৌ। ডাইৰেক্ট গৈ তাৰপিছত মুন্মিয়ে যেতিয়া শোৱা কোঠালিলৈ গুচি যাব, তই পিছফালৰ পৰা ধুনীয়াকৈ গৈ ধুনীয়াকৈ সাবত মাৰি ধৰিবি। খং ক'লে যাব, তাই নিমিষতে সকলো দুখ পাহৰি তোৰ আকৌ আগৰ টিকেণ্ডাটোৰ নিচিনাকৈ সাৱটি ধৰিব। এতিয়া বুজিলিনে? মাল খাবি কিন্তু মানুহৰ মাথা নাখাবি। ঠিক গুৰু ভাই। মাল খাবি আৰু ঘৰত গৈ ঘৈণীয়েৰ মাথা নাখাবি। তোৰ খাওঁ বুলিলে ঘৈণীয়ে দিব নহয় মাথাটোৰ বাহিৰে বেলেগ কিবা কিবি। ভাই কিন্তু বেয়া পপিয়া দেই।